নমস্কাৰ, মই মনিকা মোৰ ইউটিউব চেনেলত সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাস মহোৎসৱ দ্বিতীয় ৰাস চলি আছে। আমি ঘৰৰ পৰিয়ালটোই সকলোৱে ৰাস চাবলৈ যাব ওলাইছোঁ। লগতে আপোনালোকক দেখুৱাম তাত কেনেকৈ কি ৰাস হৈছে। আৰু আজি প্ৰথম ৰাস চাবলৈ যাম, তেন্তে ভিডিঅ'টো শেষলৈকে চাব। বলক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান ধুনীয়া ৰাস হৈছে। এইবাৰ প্ৰথম মই ৰাস চাব আহিছোঁ।
মহামাৰীৰ পৰা ৰক্ষা পাবলৈ মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজ কৰক, সকলোৱে হাত ধৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক। আৰু লগতে দুপালি টীকাকৰণ সম্পূৰ্ণ কৰক, কৰোনা মহামাৰীক বিদায় দিয়ক। কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজ কৰক, সকলোৱে হাত ধৰক আৰু সামাজিক লগতে দুপালি টীকাকৰণ সম্পূৰ্ণ কৰক, কৰোনা মহামাৰীক বিদায় দিয়ক। ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ হাত ধৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক। আৰু লগতে আজি প্ৰথম আহিছোঁ ন, ডিপ্টেশ্বৰী ৰাস চাবলৈ আজি আমি প্ৰথম আহিছোঁ। সঁচাকৈ বিৰাট ভাল হৈছে। অন্যবাৰ আমি কাজকটাত চাব যাওঁ, এইবাৰ যিহেতু কাজকটাত হোৱা নাই সেইবাবে আমি ডিপ্টেশ্বৰীত আহিছোঁ। আৰু মানুহ হৈছে বহুত। पाही मेरी फूली उठा এই পৃথিৱী খুলি খুলি সৰি পৰে কি নিয়তি আঁকি আঁকি জীৱনৰে শুধৰণি